অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আমি হালবাৰী মহকুমা প্ৰশাসনৰ সহযোগত আমি বিটিআৰ যোগ সমিতি আৰু লগতে আমাৰ জালা ব্লক যোগ সমিতি লগতে সেৱা ভাৰতী আৰু সীমান্ত চেতনা মঞ্চ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এই আটাইৰে সহযোগত আমি ইয়াত গোটেই ভাৰতবৰ্ষ তথা বিশ্বৰ লগতে আমিও যোগ উদযাপন কৰিছোঁ আৰু আমি ইয়াৰ দ্বাৰাই সমগ্ৰ দেশকে আমি জনাব বিচাৰোঁ সকলোৱে সুস্থ থাকক, সকলোৱে শান্তিত থাকক, সকলোৱে স্বাস্থ্যসন্মতভাৱে সকলোৱে মিলিজুলি বাস কৰক। এইখিনি আমাৰ আজিৰ যোগৰ উদ্দেশ্য। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যি উদযাপন কৰা হৈছে আৰু বাক্সা জিলাৰ হালবাৰী মহকুমাৰ মানস ৰাষ্ট্ৰীয় যি উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশ পথত আমি আইকনিক লোকেশ্যন হিচাপে ইয়াতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি হালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰিছোঁ। আমাক সহযোগ কৰিছে বিটিআৰ যুৱ সমিতি আৰু আমাৰ আয়ুষ মন্ত্ৰালয়ৰ আয়ুষ বিভাগৰ বিষয়া কৰ্মচাৰীসকল তথা আজি আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে আমাৰ হালবাৰী মহকুমাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল, চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকল আৰু সকলোৱে আজি আমি ইয়াতে যোগৰ যি আন্তঃৰাষ্ট্ৰীয় উদযাপনৰ দিন তাক আমি উদযাপন কৰিছোঁ আৰু মই ভাবোঁ ইয়াৰ দ্বাৰা হালবাৰী মহকুমাৰ বিভিন্ন স্থানত যোগৰ প্ৰকৃত প্ৰসাৰ আৰু প্ৰচাৰ হ'ব আৰু আমি ইয়াৰ পৰা ৰাইজক আহ্বান জনাব খুজিছোঁ যে আমাৰ যি হিন্দু সংস্কৃতি আছে সনাতন ধৰ্মৰ তাৰ এটা জীৱনশৈলীৰ এটা প্ৰক্ৰিয়া হিচাপে চিৰদিন ধৰি যোগ স্বীকৃত হৈ আহিছে আৰু বৰ্তমানৰো সমাজ জীৱনত আমাৰ সামাজিক জীৱনত ব্যক্তিগত জীৱনত যোগে আমাক মানসিক আৰু শাৰীৰিকভাৱে নিৰোগী কৰি ৰখাত প্ৰভূতো পৰিমাণে বৰঙণি আগবঢ়াব পাৰে। গতিকে যোগ সাধনাক সকলোৱে নিজৰ জীৱনত এটা অংশ হিচাপে গ্ৰহণ কৰিবৰ কাৰণে ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ। হালবাৰীবাসীৰ ইতিমধ্যে মই ক'লোৱে যে সকলোৱে আমাৰ ইয়াতে প্ৰাকৃতিকভাৱে এই আমাৰ হালবাৰী সমগ্ৰ মহকুমাটোৱে যথেষ্ট চহকী আৰু এটা শান্তিপূৰ্ণ স্থান। গতিকে ইয়াতে যি নিৰিবিলি পৰিৱেশ আছে এই নিৰিবিলি পৰিৱেশত যোগ সাধনাৰ জৰিয়তে আমি নিজৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধন কৰিব পাৰোঁ। মই হালবাৰী মহকুমাবাসী ৰাইজক আহ্বান জনাইছোঁ যে সকলোৱে যোগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে আৰু যোগ সাধনাৰ কাৰণে সকলো ওলাই আহক। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, यूपीएससी, एफएससी, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020263133 9101536360 70020263133 9101536360